Hello viewers, welcome to my channel Digi Cosmos. আজি আমি বনাবলৈ লৈছো ভাত কেৰেলা পুৰ বা ঠাই বিশেষে ইয়াক ভাত কেৰেলা চপ বুলিও কোৱা হয়। আৰু এই ভিডিওটোত দেখুৱা হ'ব ভাত কেৰেলা পুৰ বনোৱা পদ্ধতিসমূহ। প্ৰথমে ভাত কেৰেলা কিটা ভালদৰে সাফা কৰি লম। আৰু ইয়াৰ পিছত আলু কিটা ভালদৰে বাকলি গুচাই লম। প্ৰথমে ভাত কেৰেলা আৰু আলুখিনি বইল কৰি লম আৰু মই প্ৰেছাৰ কুকাৰ ইউজ কৰিছোঁ আৰু য'ত মই দুটা হুইচেল দিম। কুকাৰৰ হুইচেল মৰালৈকে মই পিঁয়াজ আৰু জলকীয়াখিনি সৰু সৰুকৈ কাটি ল'ম। ভালদৰে বইল হোৱাৰ পাছত আমি ভাত কেৰেলা আৰু আলুখিনি এটা ফুটা লগা খৰাহিত উলিয়াই ল'ম আৰু নিয়ৰ হ'বলৈ দিম পানীখিনি। ভালদৰে নিয়ৰ হোৱাৰ পাছত ভাত কেৰেলা কেইটা আমি দুফাল দুফালকৈ কাটি ল'ম। ইয়াৰ পিছত ভাত কেৰেলাৰ ভিতৰৰ গুটিখিনি আমি উলিয়াই ল'ম।
এতিয়া মই আগতে কাটি থোৱা পিঁয়াজ আৰু জলকীয়াৰ সৈতে আলুখিনি আৰু ভাত কেৰেলাৰ গুটিখিনি ভালদৰে মিক্স কৰি ল'ম। By the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because of you. Dripping lights paint the skies, only you. এতিয়া আগতে ৰেডি কৰি থোৱা আলুখিনি ভাত কেৰেলাত আমি সুমুৱাই দিম। এটা বাটিত বেচন লৈ তাত হালধি, জলকীয়া পাউডাৰ আৰু পানীৰে সৈতে সেইটো এটা মিক্স বনাম। Make it last forever. Stop in time. Yeah, I'll surrender it. Hold tight, chemicals collide. Hold tight, hold tight. Dripping light. এতিয়া এখন কেৰাহীত তেলখিনি গৰম হ'বলৈ দি ভাত কেৰেলা পুৰখিনি আমি বেচনত মিক্স কৰি তাতে দি দিম।